ওয়েলকাম ব্যাক টু মাই চ্যানেল আবুল ব্লগ। আমি সকলোৱে এতিয়া ঈদৰ নামাজ পঢ়িব যাই আছোঁ। এয়া চাওক, সকলোৱে ঈদৰ নামাজ পঢ়িবৰ কাৰণে মছজিদত যাই আছোঁ। আমাৰ এইবাৰ ঈদগাহ ফিল্ডত নামাজ পঢ়িব নোৱাৰিলোঁ, কাৰণ বানপানী হৈছিল। বানপানী হোৱাৰ ফলত ঈদগাহ ফিল্ড একেবাৰে নষ্ট হৈ গৈছে বা পানী ৰৈছে। এতিয়া আমি মছজিদত ঈদৰ নামাজ পঢ়িম। এয়া চাওক, আমাৰ ৰাস্তাৰ অৱস্থা চাওক। এয়া হ'ল আমাৰ ৰাস্তা। বানপানী হোৱাৰ পিছত এয়া ৰাস্তাৰ অৱস্থা চাওক। এয়া ৰাস্তা, এফালে আমাৰ খোজকাঢ়ি যাব লাগে। এতিয়া কোনো গাড়ী চাড়ী লৈ যাব নোৱাৰোঁ। আমি সকলোৱে এতিয়া ঈদৰ নামাজ পঢ়িব যাই আছোঁ। আপোনালোকক দেখুৱাম কিমান মানুহ হয়। এয়া চাব। আহি আমি সকলোৱে পালোঁ ৰাস্তাত মিজানুৰ বাইক লগ পালোঁ। সকলোৱে ঈদৰ নামাজ পঢ়িব যাই আছে। চাওক, বহু মানুহ। সকলোৱে আমি ঈদৰ নামাজ পঢ়িব যাই আছোঁ। তাৰপিছত মছজিদৰ দৃশ্য আপোনালোক দেখুৱাম, কিমান ভিৰ হয়, চাই থাকক। তো আহি আমি মছজিদ পালোঁ। আমাৰ পুলিচ আছে, ডিউটি কৰি আছে। চাওক, এতিয়া আমি উজু কৰিম। উজুৰ খানাত কিমান ভিৰ চাওক, বহুত ভিৰ হৈছে। বাপৰে ভিৰ। এতিয়া আমি ক'ত বহো? তলততো জাগাই নাই। ওপৰতে যাওঁ নেকি আৰু? চাওঁ, ওপৰত যাই চাওঁ আমি ওপৰত কেনেকুৱা। তলত একদম ভিৰ। ইমান ডাঙৰ মছজিদ, তথাপিও জাগা নহয়, কাৰণ আমাৰ বহুৰি অঞ্চলৰ সকলো মানুহ এতিয়া আহে। এয়া চাওক, মছজিদৰ ওপৰৰ পৰা বাহিৰৰ দৃশ্য চাওক। বহুত দোকান হৈছে, চিটি যেন লাগছে।